Soyungto Gonsokti Osom Partia Zonaya Zuganani Takai Subung Sangrangti Hanja Sundang. Osom Partia Zonai Zoganai Ko Nai Bizina Takai, Zonai Gonsokti Dela Gidingdang. Zonai Bidan Soba Biabni Sayo Bita Kalamnai, Sanbrani Takai, Soyungto Gonsokti Asam Delia, Zonai Zilla Soktini Dedeneo, Zonai Nifrai, Zogatani Zon Jagoran, Yatra, Jagaidang. Zonai Biabko Asam Riser Rising Boyni Tuba Gubongle Unsel Fernigezerau, Munsi Hana Mitnazai. BJP-ni Logari Soyungto Gonsokti Asam Delia, Zonai Unselni, Sar Sapori Are, Gami Gopa Unselau Dauganai Kon Naibzin Takai, Gauni Dawaneko Sagazenda. Bet Daubaneo Mitnumene, Zonai Biabni Zabat Guglesanai Unsel Frazabai, Eram Ghat, Bera Sapari, Thari, Masgau, Tini Mile Ghat, Paba, Rens Forest, Outside Zonai, Zonai Sodor, Loksmi Nepali Bosti, Gongse Jose Bisna Ganang Deha Pamsali, Raskana Are Gali. Mokona ganangni Son Milot, Gonsokti, Delia Zotai Dinai, Zonai Unseli Zoganaya Bobe Bobeau Zadang Beko, Naigidang Hidang. Udang Snis Nizido Bursarari, Unau, Articalni Asamni Gibi Monti, Dr. Himanto Bisso Sormani Dedenel, Zonai Biabo Zoganani Gukre Zoganako Delani Dedengiri Are Mautifra, Gazanai Formaidang. Zonai Nifrai Gautum Bosnari Korang, Odalan Bubli. Yami on Milito Gonohokio Homor, District Committee Netito. Jenera সমস্যা সমূহ আৰু ইয়াৰ সমাধান কি ধৰণে হৈছে অসম চৰকাৰে কি ধৰণে কৰিছে এইটো চাবৰ কাৰণে সৰজমিন তদন্তৰ কাৰণে আমি গৈছিলো তাত আমি চালু প্ৰথমতে আমি বেৰাচাপৰি গলো বেৰাচাপৰিত অসম চৰকাৰৰ জলসম্পদ বিভাগে যিখিনি পাৰ্কোপাইন পেলাইছে পাৰ্কোপাইনৰ যোগেদি বহুতখিনি চিলটেচন হৈছে আৰু তাৰ গৰাখখনীয়া যিটো আছিলে এই গৰাখখনীয়াটো প্ৰায় নাইকিয়া হৈ গৈছে গতিকে জুনাইখন নিৰাপদ অৱস্থালৈ ঘূৰি অহা বুলি আমি অনুমান কৰিছো তাৰ পাছত লগতে আমি অঞ্চলৰ যোগাযোগ ব্যৱস্থাৰ কাৰণে কুলিগাঁৱৰ পৰা জনাই বজাৰলৈকে বাহিৰ জনাই হৈ কিনে যিকিনে দুই লেন ৰাস্তা এই ৰাস্তাটো চালু ইতিমধ্যে সম্পূৰ্ণ হোৱাৰ পথত ইয়াৰ পাছত আমি গলো হেৰিলৈকে জনাইৰ বহু দিনে এটা সমস্যা জনাইৰ মানুহসকল যদি ডাঙৰ বেমাৰত ভুগে তেতিয়াহলে তেওঁলোকে ডিব্ৰুগড় ধেমাজি আদিলৈ যাবলগীয়া হৈছিল কিন্তু এতিয়া অসম চৰকাৰ আৰু আমাৰ সকলোৰে জনপ্ৰিয় বিধায়ক ভুৱন পেগুৰ তৎপৰতাত জনাইৰ এখন 100 বিছনাযুক্ত হস্পিটেল গড়লৈ উঠিছে আৰু এই হস্পিটেলখন অহা ফেব্ৰুৱাৰী মাহত হ'ব উদ্বোধন কৰাৰ কথা অসম চৰকাৰে কৈছে গতিকে যদি তাত হ'ব উদ্বোধন কৰে আৰু তেওঁলোকৰ প্ৰস্তাৱ মতে যদি তাত সকলো বিভাগবিলাকৰ ডাক্তৰ সম্পূৰ্ণৰূপে যদি আৰু মেডিকেলৰ যিখিনি প্ৰয়োজনীয় যন্ত্ৰপাতি এইবিলাক যদি সকলো থাকে তেতিয়াহলে জুনাইৰ মানুহৰ কাৰণে এটা ডাঙৰ সমস্যা সমাধান হ'ব লগতে আমি ইয়াতে অন্যান্য অঞ্চলবিলাকত যেটো চাইছো এই বান কোহনিয়াটো বিশেষকে আমি প্ৰথমতে তেওঁলোকে নিৰ্মাণ কৰি হেৰিলৈকে সম্পূৰ্ণ কৰিছে এই বলুখাগুৰিলৈকে বাকি বলুখাগুৰিৰ পৰা গালিঘাটলৈকে যিখিনি তেওঁলোকৰ এতিয়া নতুনকৈ চেংচন আহিছে এই কামটো এতিয়া আৰম্ভ হোৱা আমি দেখিলো কৰ্তকীয়ভাৱে তেওঁলোকে আৰম্ভ কৰিছে আৰু বাৰিষাৰ আগতে খুব সম্ভৱ ইয়াত গালিঘাটলৈকে এই কামটো নিৰ্মাণ সম্পূৰ্ণ হ'ব তাৰ পাছত আপোনালোকে এতিয়া চাইছে যে ভাৰত চৰকাৰৰ যিটো ঘৰ ঘৰ হৰ ঘৰ জল অৰ্থাৎ জলসম্পদ জলজীৱন মিছন এই জলজীৱন মিছনৰ যোগেদি আমাৰ অঞ্চলৰ যিমানখিনি গাঁও আছে প্ৰত্যেকটো গাঁৱত মানুহবিলাকক বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ ব্যৱস্থা কৰিছে আৰু আজি আমাৰ অঞ্চলৰ মানুহবিলাক আজিৰ পৰা 5 বছৰৰ আগতে যি ধৰণে আছিল আৰু এই 5 বছৰৰ পিছত এতিয়া দেখিছো মানুহবিলাকৰ থকাৰ ষ্টাইলটো এটা উন্নত মানদণ্ডৰ নিচিনাকে তেওঁলোকে থাকিবৰ কাৰণে সুবিধা এটা পাব বুলি আমি আশা কৰিছো গতিকে তাৰ কাৰণে যিখিনি আমাৰ ইয়াৰ প্ৰয়োজনীয় হেৰিবিলাক আছে এটো অসম চৰকাৰে যোগান ধৰি অসম চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰি সমাধান কৰি দিয়াৰ কাৰণে অসম চৰকাৰক ধন্যবাদ লগতে আমাৰ অঞ্চললৈ অসম চৰকাৰে ঘোষণা কৰা আঁচনিবিলাক কৰ্তকীয়ভাৱে ৰূপায়ণ কৰিব দিয়াৰ কাৰণে আমাৰ সকলোৰে মৰমৰ বিধায়ক ভুৱন পেগু ডাঙৰীয়াক আমি ধন্যবাদ জনাইছো হয় আজি আমি প্ৰথমবাৰৰ কাৰণে সন্মিলিত গণশক্তি অসম জুনাই জিলা শক্তিৰ হৈ জুনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত যিমানখিনি উন্নয়নমূলক কাম আছিলে বিশেষকৈ অসম চৰকাৰৰ MSCৰ আঞ্চলিক পঞ্চায়ত গাঁও পঞ্চায়ত তথা জিলা পৰিষদৰ যিমানখিনি উন্নয়নৰ কাম আছিলে এই কামখিনি আমি পৰিদৰ্শন কৰোঁ আৰু আমাৰ লগত প্ৰায় 50 জনীয়া এটা সদাতি দলে লগত আমাক সহযোগ কৰিছিলে লগতে জুনাই খণ্ড শক্তি বিষয়ববীয়া আৰু চিচি বৰ্গাৰ খণ্ড শক্তিৰ বিষয়ববীয়াসকলে আমাৰ লগত যোগাযোগ অংশগ্ৰহণ কৰিছিলে আমি পোনপ্ৰথমে জুনাইৰ বিশেষকৈ সকলোৱে পৰিচিত ঠাই 3 মাইল ঘাট যিটো নেকি আজি কেইবা বছৰ ধৰি তাত বানপানী গৰাখহনীয়া তথা বিভিন্ন প্ৰকাৰৰ সমস্যা আছিলে
সেই ঠাইত আমি পৰিদৰ্শন কৰোঁ আৰু আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছোঁ যে যোৱা প্ৰায় 3 বছৰ ধৰি সেই ঠাইত আজিলৈকে কোনো বানপানী বা গৰাখহনীয়া হোৱা নাই যিহেতুকে তাত সন্মানীয় MSC তৰফৰ পৰাও তাত বহু পৰিমাণৰ পুঁজি দিয়া হৈছিল লগতে সেই বানপানী আজি জোনাইৰ সমস্যা নাই বৰ্তমান তাৰ পিছতে আমি এটা লেখত ল'বলগীয়া আমি ঠাই পৰিদৰ্শন কৰোঁ যিটো নেকি আপোনাৰ 3 মাইল ঘাটৰ পৰা মাজুলীলৈকে যিটো পকী পথ কাম আপোনাৰ ৰোড কাম বান্ধ যিটো নেকি আপোনাৰ মুখ্যমন্ত্ৰীৰ এটা সপোন আছিলে অসমৰ দক্ষ মন্ত্ৰী ডক্টৰ অনুজ পেগুৰ এটা সপোন আছিলে জোনাই বিধানসভাৰ সন্মানীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়াৰ ক্ষীপ্ৰ অগ্ৰগতিত তথা তেখেতৰ নেতৃত্বত যিখিনি ইয়াত উন্নয়ন হৈছে আমি সঁচাকৈ তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যিটো ৰাস্তা এতিয়া আপোনাৰ বান্ধ যিটো হৈছে ৰোড কাম বান্ধ হয়তো সেইটো মানে ঐতিহাসিক বুলি আমি ক'ব লাগিব এটা বুৰঞ্জীত লিপিবদ্ধ সেইটো এতিয়া হ'বলৈ অতি কম দিনৰ ভিতৰতে সেইখিনি আপোনাৰ মুকলি হ'বলৈ গৈ আছে তাৰ পিছতে আমি জোনাইৰ সপোন বুলি ক'ব লাগিব জোনাই মহকুমাৰ সপোন বুলি ক'ব লাগিব সকলোৱে জানে আমাৰ জোনাইত চিকিৎসালয়ৰ বহুত অভাৱ আছিল বহুত বছৰ দীৰ্ঘদিনীয়া এটা সমস্যা আছিল গতিকে আমি আজি জোনাইত লক্ষী নেপালী বস্তিত যিটো আপোনাৰ 100খন বিচনাযুক্ত চিকিৎসালয় সেই চিকিৎসালয়ত আমি গৈ তাত কামৰ অগ্ৰগতি বুজ লওঁ আৰু আপোনালোকক সংবাদ মাধ্যমৰ জৰিয়তে সমগ্ৰ অসমবাসী আমি জনাবলৈ পাই সুখী হৈছোঁ যে অহা মাহৰ ভিতৰত এই চিকিৎসালয়খন অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী মহোদয় ডক্টৰ অনুজ পেগুদেৱ লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰধান বৰুৱাদেৱ তথা জোনাইৰ সন্মানীয় বিধায়ক ভুৱন পেগুদেৱৰ উপস্থিতিত 100খন বিচনাযুক্ত ৰাইজৰ কাৰণে উৎসৰ্গিত কৰা হ'ব গতিকে আজি তাৰিখত অহা মাহৰ পৰা আমি জোনাইৰ যিখিনি আপোনাৰ চিকিৎসালয়ৰ কাৰণে ডিব্ৰুগড় আমি গৈছিলোঁ আগতে গুৱাহাটী গৈছিলোঁ পাছিঘাট গৈছিলোঁ সেই সমস্যাখিনি আমি সকলোৱে ৰোগীৰ ব্যৱস্থাখিনি আমি নিজৰ চোতালতে উপলব্ধ কৰিবলৈ আমি সুবিধাখিনি পাম मोनसे गोजोनथाव खौरां क'क्राझार सहरनि जेडे र'डजों नांजाबनाय गोजोनपुरी रयेल एनफिल्ड श'रुमनि गोजौआव थानाय आयाफा BM इन्स्टिट्युट अफ पेरामेडिक्स बेखेवदों बे आयाफा BM इन्स्टिट्युट अफ पेरामेडिक्सआ नोंथांमोननो लानानै फैदों देहा जोथोन लाखिनायनि माखासे आयदाफोरनि 2024-2025 मायथाइनि मुं थिसननाया फैगौ 15 जानुवारिनिफ्राय जोबथा मार्च दानसिम सोलिगासिनो दङ 10+2 नि उथ्रिसारनाय बिजाथि एबा फरायसाफोरा बे पेरामेडिक्सआव गावारि सोलोंथायखौ लानो हागोन क'क्राझार सहरनि गोजोनपुरी एबा गांजिमा बाजारजों नांजाबनाय आयाफा BM इन्स्टिट्युट अफ पेरामेडिक्सआ नोंथांमोननि थाखाय गोदान मुं थिसननाय आयदाफोरा जादों मेडिकेल लेबरेटरी टेक्न'लजि फार्स्ट एड पेशेन्ट केयार एन्ड एसिस्टेन्ट नार्सिं OT टेक्निशियान ICU टेक्निशियान रेडियोलजि टेक्निशियान कर्सखौ 2 बोसोरनि गेजेरावनो आबुं खालामनानै BSS डिप्ल'माखौ लानो हागोन लोगोसे गासैबो डिप्ल'माखौ लानायनि उनाव सोरखारि साख्रि मोननायनि सुबिदाबो दङ जुदि नोंथांमोनहा बेफोर कर्सनि थाखाय गोदानै मुं थिसननो गोसो दङब्ला आयाफा BM इन्स्टिट्युट अफ पेरामेडिक्सनि नैबे जानबुं नम्बर 9395899391 एबा 8638391746 आव थोंजों सुलाद लाहरनो हागोन